শেষত বহুতো আইডিয়া পাওঁ, গতিকে শেষলৈকে চাব। বুজিছোঁ আপোনালোকে কেনেধৰণে বা কিদৰে উপাৰ্জন কৰিব বিচাৰে কমেণ্ট কৰক। প্ৰতিটো বিষয়ে মই কনচাল্ট কৰিবলৈ চেষ্টা কৰিম। আমাৰ হাতত থকা এই ক্ষুদ্ৰ মোবাইলৰ পৰাই উপাৰ্জন কৰিব পৰা বহুতো সমাধান দিয়া আছে। ছাবস্ক্ৰাইব কৰি নেমটোত ক্লিক কৰি ওপৰৰ মেনু বাৰত ভিডিঅ' কৰি চাব পাৰিব। ভিডিঅ'ত গৈ চাব পাৰিব। ভিডিঅ'টোৰ মাজত পজ কৰি ৰখাইও চাব পাৰে। বুজিবলৈ পজ ৰখাই টেকমিণ্ট যিটো এপ আছে আপোনালোকে তাত ডাউনলোড কৰি ল'ব পাৰে। লগতে ইয়াৰ পৰা আপোনালোকে বিভিন্নজনৰ লিংক দি পেলাই আপোনালোকে ক্লাছ কৰিব পাৰিব। সকলো শিক্ষকৰ বাবে হয় বা ষ্টুডেণ্টৰ কাৰণেও সুবিধা হোৱাকৈ দিয়া আছে। মই ভালকৈ দেখুৱাই আছোঁ, আপোনালোকে ভিডিঅ'টো মন কৰিব। ইয়াতে বাৰকোডো লগাব পাৰি। এইটো আপোনালোকে গুগল প্লে'ত ধুনীয়াকৈ পাই যাব। টেকমিণ্ট বহুত ভাল এপ হয়, যাৰ পৰা আপোনালোকে টেকমিণ্ট এপ্লাই কৰাৰ পিছত এলাউ কৰি ল'ব আৰু তাৰ পৰা আপোনালোকে ডাইৰেক্ট লাইভ কোৰ্চ কৰিব পাৰিব। লগতে ইয়াতে শ্বিডিউল আপোনালোকে কৰি ল'ব পাৰে, শ্ব' টাইম দি ল'ব পাৰে, ক্লাছ কোনটো ক্লাছৰ কাৰণে কৰিব, কি ছাবজেক্টৰ কাৰণে কৰিব, সেইখিনি দি ল'ব পাৰিব। আৰু বিভিন্ন আপোনালোকে পাই থাকিব। ভিডিঅ'টো শ্ল' হৈছে কাৰণ দেখুৱাকৈ বহুতখিনি লিখিবলগীয়া হৈছে। আপোনালোকে খুব ভালকৈ চাই লওক। ইয়াতে গো লাইভ আছে, তাত যাব পাৰে। তাৰ ওপৰত কপি আছে কৰি চাব পাৰে। এইটো লিংক এটা আহিছে গো লাইভৰ ওপৰত, এইটো কপি কৰি পেলাই আপোনালোকে সেইটো যিকোনো দিব পাৰে। এই শ্বিডিউল কৰিব পাৰে, যেনেকৈ মানডে, টিউজডে, ৱেডনেছডে, থাৰ্ছডে, ফ্ৰাইডে, ছেটাৰডে, কিমান সময়ৰ পৰা কিমান সময়লৈ কৰে আপোনালোকে পাৰিব, দি ল'ব পাৰিব। এটেণ্ডেঞ্চ আছে, এটেণ্ডেঞ্চো চাব পাৰিব। ফিজ ষ্ট্ৰাকচাৰটো বনাই ল'ব পাৰে, ফিজ কিমান লয়। ধৰি লওক 500 টকা আপোনালোকে ল'লে পাৰ ক্লাছ, বা 1000ও ল'ব পাৰে। এইটো ষ্টুডেণ্টৰ ওপৰত নহয়, মানে গোটেই এটা মাহৰ কাৰণে। আৰু 2000 টকা আপোনালোকে কোৰ্চ ফিজ হিচাপে ল'ব পাৰে, বা 1000 আপোনালোকে মান্থলি লৈ শিকিব পাৰিব। আৰু এইটো বস্তু বহুত ভালকৈ হয়, আপোনালোকে এইটো এপ ডাউনলোড কৰি ল'ব পাৰে। মই মোবাইলতে কৰিব পৰাকৈ কৰি দিছোঁ। ইয়াতে শ্বিডিউল কৰি ল'ব পাৰে। ইয়াতে শ্বিডিউলটো মিলাই লওক, ষ্টাৰ্ট কেতিয়া হ'ব, এণ্ড কেতিয়া হ'ব। তাৰপিছত আপোনালোকে তলত দেখা পাব, ছাবমিট কৰিব, ছেভ কৰিব পাৰে। ছেভ কৰিলে আপোনালোকে ধুনীয়াকৈ দেখা পাই যাব। তাৰ তলত আপোনালোকে কেনেকৈ কি ক'ত হয় গোটেইবোৰ এটেণ্ডেঞ্চো পাই যাব, কেনেকৈ হৈছে, কাক কিমান কেনেকৈ কৰিছে, কেনেকৈ ফিজটো আপোনালোকে পাব, সেইটো বা পিছলৈও সলাব পাৰিব। এইটো নেট নাছিলে বৰ্তমান, গতিকে এইটো আহিছে হৈ আছে। তাৰপিছত আপোনালোকে এটেণ্ডেঞ্চটো দেখিছে। এটেণ্ডেঞ্চটোৰ ওপৰত এটা স্ক্ৰল বাৰ আছে, ওপৰলৈ যাব। ডাইৰেক্ট আপুনি টেষ্ট ল'ব পাৰে, ষ্টুডেণ্ট ষ্টাৰ্ট কৰিব পাৰে, ন'টিছ ব'ৰ্ড, এছাইনমেণ্ট, ষ্টাডি মেটেৰিয়েল দিব পাৰে, টেষ্টো কৰিব পাৰে আপোনালোকে। বহুত ভাল। লাইভ ষ্ট্ৰীম কৰিব পাৰে, লাইভ। তাৰপিছত আপোনালোকে চাব পাৰিব বিভিন্ন এবাউট লিখিব পাৰে, বা আপোনাৰ ডিটেইলছবোৰ দি থ'ব পাৰে টিচাৰৰ। তাৰোপৰি আপোনালোকে মই এণ্টাৰপ্ৰিনাৰশ্বিপে লিখি থৈছিলোঁ, তথাপিতো আপোনালোকে ক্লাছ 9 বা 10 কাৰণে কৰিলে আপোনালোকে তাতো আপোনালোকে ভালকৈ বনাই ল'ব পাৰিব। ক্লাছ 9 আছামিজ আপোনালোকে এবাউট টিচাৰ, এবাউট ক্লাছ ষ্টুডেণ্টৰ, আৰু 9-10 কেতিয়াবা ক্লাছ অফ কৰি পেলাইও ৰাখিব পাৰে। যদি থাকে, যিখিনি সময়ত থাকে, কোনদিনা হ'ব পাৰে, ৰুটিন মিলাই ল'ব, ৰুটিনৰ হিচাপত হ'ব আপোনালোকৰ। আৰু দীঘলীয়া নকৰোঁ বাৰু, ভিডিঅ'টো শ্বৰ্ট কৰি আনিছোঁ।
আপোনালোকে ছেভ কৰি ল'ব, তাৰপিছত চাব, প্ৰথমতে ডাউনলোড কৰি ল'ব আৰু শ্বেয়াৰো কৰিব পাৰে, ফেচবুকত দিব পাৰে বা আপোনালোকে হোৱাটছআপ, ইনষ্টাগ্ৰাম, টুইটাৰ, লিংকইন য'তে ইচ্ছা তাতে আপোনালোকে দিব পাৰে আৰু কপি কৰি লৈও দিব পাৰে। আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব পাৰিলে কাৰোবাৰ হেল্প হ'ব পাৰে। বহুত এতিয়া ঘৰত বহি থাকিবলগীয়া হৈছে টিচাৰ্ছসকল, গতিকে হেল্প হওক বুলি মই এইটো ভিডিঅ' বনাই দিলোঁ। আৰু বহুত ভাল এপ হয়, আপোনালোকে বেংকৰ ডিটেইলছ দিলে পিছত ইয়াত যিটো আপোনালোকে ল'ব সেইটো বেংকৰ ডিটেইলছত আপোনালোকে সোমাই যাব আৰু তাৰপিছত আপোনালোকে যিকোনো পে' কৰিব পাৰে, গুগল পে' আছে, ফোনপে' আছে, কৰিব পাৰে। আৰু আপোনালোকৰ ইয়াত আই কাৰ্ড এখন আপোনালোকে বনাই ল'ব পাৰিব, ধুনীয়াকৈ আহি যায়। ফোন নম্বৰ দিব পাৰে, হোৱাটছএপ নম্বৰে দি ৰাখিছোঁ। থেংক ইউ। ভিডিঅ'টো শ্বেয়াৰ কৰক, ছাবস্ক্ৰাইব কৰক, লগতে বেল আইকনটো অল কৰক। ধন্যবাদ।